সকলোকে মই পম্পীয়ে মোৰ ইউটিউব চেনেল পম্পী ব্লগ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হ'ল বিহু আৰু সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ভাবিছোঁ আজি বিহু দিনটোৰ পৰাই মোৰ নিউ ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি। ইয়াতকৈ আগত মই কোনো ধৰণৰ ভিডিঅ' পোষ্ট কৰা নাছিলোঁ বা শ্বেয়াৰ কৰা নাছিলোঁ। ভাবিছোঁ আজি বিহু দিনটোৰ পৰাই কি কৰোঁ কি নকৰোঁ তাকে সৰু সুৰাকৈ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম বুলি। আৰু এইটোৱে মোৰ প্ৰথম ভিডিঅ'। ইয়াতকৈ আগত কোনো ধৰণৰ ভিডিঅ' মই পোষ্ট কৰা নাছিলোঁ। আৰু আজি বিহু দিনটোৰ পৰাই ভাবিছোঁ মোৰ কৰ্মজীৱনত কি কৰোঁ কি নকৰোঁ সৰু সুৰাকৈ কিবা এটা দেখুৱাম বুলি। আপোনালোকে সহযোগ কৰিব। আৰু বিহু বুলিনো কিনো আৰু বাহিৰত থকা মানুহেতো গম পায়েই, বাহিৰত তিল পিঠা, চেনি পিঠা, নাৰিকল পিঠা এইবোৰতো একো বনোৱা নহয়েই। তথাপিও ভাবিছোঁ নাৰিকল লাড়ু দুটামান বনাম বুলি আৰু তেল পিঠা দুটামান বনাম বুলি। কেনেকৈ বনাওঁ বা বনাবলৈ পাৰোঁ নে নোৱাৰোঁ চেষ্টা কৰিম আৰু দেখুৱাবলৈও চেষ্টা কৰিম। আপোনালোকে চাব, ভাল পালে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। আজি ৰুমতে আছোঁ, ৰুমত কি কৰোঁ কি নকৰোঁ দিনটো দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব। কাম বন কৰি খাই বৈ উঠি অকণমান ওলাই গ'লোঁ। মানে নাৰিকলকেইটাতো আনি থৈ দিছিলোঁ, কিন্তু আচল বস্তুটোৱে নাছিলে, মানে ৰুকনিখন। সেইকাৰণে কালি বজাৰত বিচাৰিছিলোঁ, নোপোৱাৰ কাৰণে আজি আকৌ যাব লগা হ'ল। আৰু ওলাই গৈ মেলি ৰুকনিখন বিচাৰি পালোঁ আৰু আনিলোঁ। এতিয়া মিষ্টাৰে নাৰিকল ৰুকিব, তাকে দেখুৱাম। নাৰিকল লাড়ু বনাবলৈ মিষ্টাৰে নাৰিকল ৰুকি দিলে আৰু ইফালে তেল পিঠা বনাবলৈ এইখিনি কৰি থৈছোঁ। লাহেকৈ বনাম আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। পিঠা লাড়ু বনালোঁ, কিন্তু ইমান ভাল নহ'ল। মানে লাড়ুকেইটা অলপ ৰংচীয়া টাইপৰ হ'ল আৰু পিঠাকেইটা অলপ বেছিকৈ ৰংচীয়া হৈ গ'ল। মানে মই ভিডিঅ'টোৰ ফাৰ্ষ্টতে কৈছিলোঁ বনাবলৈ চেষ্টা কৰিম বুলি। তাতে বনালোঁ, ইমান ভাল নহ'ল। তথাপিও আপোনালোকক দেখুৱাম অকণমান। এতিয়া মিষ্টাৰে চাহ বনাইছে, চাহৰ লগত খাম আৰু আপোনালোককো দেখুৱাম। আৰু লাড়ু পিঠাকেইটা দেখি আপোনালোকে নাহাঁহিব, দেখুৱাম। এতিয়া ৰ'ব। এয়া হ'ল লাড়ুকেইটা আৰু পিঠা হ'ল এয়া। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।